वेलकाम बैक टू दि चैनल। तो बहुत दिन धरी चैनलटुत कोनो धৰণৰ ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ চেনেলটোত কিছুমান টেকনিক্যাল ইস্যু চলি আছিল বাট ফাইনালি সেই যিখিনি প্ৰবলেম চলি আছিল টেকনিক্যাল প্ৰবলেম সেই প্ৰবলেমটো ঠিক কৰা হ'ল আৰু আজি বহুত দিনৰ মূৰত প্ৰায় 1.5 মাহৰ মূৰত আজি আপোনালোকলৈ পুনৰ ভিডিঅ' এটি লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হ'ব যে গছত উদি কেনেকৈ বান্ধে। তো আজিৰ ভিডিঅ'টো সেইটোৰ ওপৰতে হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো চাই থাকিব। চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, যদি বেয়া লাগে কোনো কথা নাই ডিছলাইক কৰিব পাৰে। তো ভিডিঅ'টো আহকচোন আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি নাৰিকলৰ শুকান বাকলি লৈ পেলাই সেই বাকলিখিনি আমি সৰু সৰুকৈ কাটি লৈছোঁ। এয়া শুকান গোবৰ আৰু এয়া মাটি। এতিয়া আমি শুকান গোবৰখিনিৰ লগত যিখিনি আমি লৈছিলোঁ নাৰিকলৰ জাবৰ সেইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। নাৰিকলৰ বাকলিখিনিৰে আমি শুকান গোবৰখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি ইয়াতে অকণমান পানী দি পেলাই এইটো আমি এটা পেষ্ট এটা বনাই ল'ম। যাতে বস্তুটো আঠা আঠা হয় আমি তেনেকুৱাকৈ পেষ্টটো বনাব লাগিব। ওকে, তো এতিয়া এইখিনিৰ লগত আমি মাটিখিনি মিলাই দিম, মিক্স কৰি ল'ম মাটিখিনি। এতিয়া আমি যিডাল গছত উদি বান্ধিম এই গছডাল আমি ভালদৰে যিখিনি জেগাত উদি বান্ধিম সেই জেগাখিনি আমি ভালদৰে চাফা কৰি লৈছোঁ প্ৰথমতে। এতিয়া আমি ইয়াতে কাঠ এটা দি দিম। কাঠ এটা দি পেলাই ওপৰৰ যিখিনি ছাল থাকে এই ছালখিনি আমি এৰাই ল'ম। এতিয়া এনেদৰে ওপৰৰ যিখিনি ছাল এই ছালখিনি আমি এৰাই ল'লোঁ। অকণমান আগতে আমি যিটো পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টটো এতিয়া আমি ইয়াতে লগাই দিম ওপৰত। এনেকুৱা ধৰণৰ পেষ্টটো আমি এতিয়া এই গছৰ ওপৰত এনেকুৱাকৈ লগাই ল'লোঁ। এতিয়া এখন পলিথিনেৰে আমি এই পেষ্টটোৰ ওপৰত এখন পলেপ এখন দি দিম আৰু এই পলিথিনখন আমি ভালদৰে বান্ধি দিব লাগিব।
এতিয়া আমি ইয়াক টেপৰ সহায়ত ভালদৰে বান্ধি ল'ম তলত আৰু ওপৰত। প্ৰথমতে আমি ইয়াক তলত বান্ধি ল'লোঁ। এতিয়া আমি একে নিচিনাকৈ ওপৰতো বান্ধি ল'ম টেপৰ সহায়ত। আৰু এনেকুৱাকৈ আমি টেপৰ সহায়ত ওপৰতো আমি বান্ধি ল'লোঁ। এতিয়া পলিথিনটোৰ ওপৰত আমি এনেদৰে ৰবৰেৰে বান্ধি দিম।